হে গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল আৰু ব্লগলৈ। আজি এটা বিশেষ দিন আৰু আমি অকণমান ফুৰিবলৈ যাব ওলাইছোঁ। মানে আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী হয়। আজি আমি কমপ্লিট 2 বছৰ কমপ্লিট কৰিলোঁ। যে আপোনাৰ অকণমান বেমাৰ হৈ আছে, আমি হস্পিটেলতো লৈ যাম। ৰাতি কান্দি আছে, আমাক শুব দিয়া নাই। তো চাই থাকক আপোনালোকে, আমি ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ থাকোঁ, কেনেকৈ চাই থাকক। মানে পোনাক অকণমান আমি প্ৰস্তুতি কৰি দি আছোঁ, বনাই ড্ৰেছিং কৰি আছে। চাওক আপোনালোকে বনাই এতিয়া ফিটিং ওলাইছে, সেই চাওক। গাইজ আমাৰ জাৰ্ণি এতিয়া ষ্টাৰ্টিং হ'ল, আপোনালোকে চাই থাকক। আজি ডেটটো আমি ক'ত যাওঁ, কি কৰোঁ। মনটো অকণমান বেয়া, আপোনাৰ অকণমান বেমাৰ হৈ আছে, হস্পিটেলতো যাব লাগিব। তো চাই থাকক আপোনালোকে। চাওক আপোনালোকে, ভুনুক এতিয়া গেছ দি আছে। বদমাছ ছোৱালী। গাইজ এতিয়া ফাইনেলি আমি আহি পালোঁ আদাবাৰী, আৰু আমি এতিয়া শ্বপিং কৰিম। এই বেবী শ্বপিং কৰিবৰ কাৰণে ৰেডি, আৰু আমি এতিয়া মলৰ ভিতৰত সোমাই যাম আৰু চাওঁ কি কি পাওঁ। আমাৰ বাচ্ছাটোৰ কাৰণে কিবা কিবি ল'ব লাগিব। কি চাবি? অ' মাই গড, কি চুৱেটাৰ ল'বি নেকি? যা আহোঁতে যি দেখা তাকে লওঁকে থাকা। আজি আৰু কি কিবা লয় কথা নাই। গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। আমাৰ কাপোৰ পচন্দ নহ'ল, আকৌ আমি আগৰ ফালে আহিলোঁ বেলেগ এখন শ্বপিং মল। চাওক, এখন সম্পূৰ্ণ এখন বেলেগ মল, চিটি লাইফ। কি হা জীবন